নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই আছাম জব ইনফৰমেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকলৈ অতি আকৰ্ষণীয় এটি জব আপোনালোকলৈ লৈ আহিছোঁ, যিটো বেংকৰ জব হয়, প্ৰাইভেট বেংক। মই আপোনালোকক এইটো দেখাই আছোঁ। হেডলাইনটো মই পঢ়ি দিছোঁ আপোনালোকক। দ্য কৰ্পৰেটিভ চিটি বেংক লিমিটেড ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট অন কণ্ট্ৰেকচুৱেল বেচিছ ফৰ 1 year। তো এই জবটো হৈছে চিটি বেংকৰ হয়, গুৱাহাটী চিটি বেংকৰ কাৰণে এইটো পোষ্ট হয়, আৰু ইয়াৰ পোষ্ট নামটো হৈছে এছিষ্টেণ্ট, আৰু এইটো কণ্ট্ৰেকচুৱেল বেচিছত হ'ব আপোনালোকৰ 1 yearৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ। আপোনালোকক টেলিফোনিক যোগেদি আপোনালোকক কল কৰিব, তাৰ আপোনালোকৰ কেনেধৰণে প্ৰচেছটো কি হ'ব, ইণ্টাৰভিউ ৱাক ইন ইণ্টাৰভিউ হ'ব নে টেলিফোনিক হ'ব, তেখেতলোকে আপডেট কৰিব আপোনালোকক। ঠিক আছে। চেলাৰী নট মেনশ্যন, ইয়াত চেলাৰী মেনশ্যন কৰা নাই। ইয়াত যেতিয়া আপোনালোকৰ চিলেকশ্যন হৈ যাব তেতিয়া আপোনালোকে চেলাৰীৰ কথা পাতি ল'ব পাৰিব। আৰু ইয়াৰ এজ লিমিটটো হৈছে কেণ্ডিডেট এজ শ্বেল বি বিটুইন 25 years to 30 years। তো যি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যাৰ বয়স হ'ব 25ৰ পৰা 30 বছৰৰ ভিতৰত। তো তেখেতসকলেহে এলিজিবল হ'ব এইটো এপ্লাই কৰিবলৈ। তাৰপৰা এপ্লাই কৰা প্ৰচেছটো হ'ল কেণ্ডিডেট কেন এপ্লাই অনলাইন থ্ৰু ইমেইল আই ডি। তো কেণ্ডিডেটে এই ইমেইল আই ডিটোৰ যোগেদি তেখেতলোকৰ ৰিজিউম চেণ্ড কৰিব লাগিব, আৰু ৰিজিউম চেণ্ড কৰাৰ লগে লগে আপোনালোকলৈ তেখেতৰ পৰা ৰিপ্লাই আহিব, নতুবা আপোনালোকক কল আহিব। তো ইয়াৰ এপ্লিকেশ্যন কৰাৰ একো ফিজ নালাগে ইয়াত, যিহেতু ইমেইলত আপোনালোকে বায়'ডাটা পঠাব লাগিব, তাৰ কোনো ফিজ দৰকাৰ নহয়। আৰু ইয়াৰ লাষ্ট ডেট আছে এপ্লাই বিফৰ 14 January 2020। তো 14 জানুৱাৰী আগে আপোনালোকে এপ্লাই কৰিব লাগিব। তো এইটো এটা সোণালী সুযোগ আপোনালোকৰ বাবে। আৰু এই পষ্টটো পাব্লিছ কৰা হৈছিলে এখন বাতৰি কাকতত পাব্লিছ কৰা হৈছিলে। তাৰ পৰা মই আপোনালোকৰ সুবিধাৰ অৰ্থে ইমান এটি পেজ আকাৰত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰু যদি আপোনালোকে এপ্লাই কৰি চাওক, যোনে ইণ্টাৰভিউত আপোনালোকৰ ভালদৰে উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰক। আৰু মোৰ হিচাপে ইয়াত আপোনালোকৰ বহুত ভাল চেলাৰী দিব, কাৰণ বেংকৰ চেলাৰী হয়, কোঅপাৰেটিভ বেংকৰ। তো এপ্লাই কৰিব, শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু যদি আপোনালোকে ভাল পাইছে এটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ থাকিল।